নমস্কাৰ, মই আছোঁ আপোনালোকৰ ডিজিটেল মিত্ৰ। নটিফিকেশ্যন আহিছে গভৰ্ণমেণ্ট অফ আছামৰ ফালৰ পৰা আছাম স্পেচিয়েল টেট 2026ৰ বাবে। ইয়াত লিখা আছে আছাম স্পেচিয়েল টেট। গমেই পাইছে যে আছাম স্পেচিয়েল টেট মানে কিবা এটা বিশেষ স্পেচিয়েল হ'ব লাগিব। আছাম স্পেচিয়েল টেট লোৱাৰ প্ৰাইমাৰী আৰু আপাৰ প্ৰাইমাৰীৰ কাৰণে হ'ব। স্পেচিয়েল টেট এই কাৰণেই কৈছে ইয়াত অকল বড়ো, গাৰো, মণিপুৰী এণ্ড হেমাৰ মিডিয়ামহে এপ্লাই কৰিব পাৰিব। যিসকলে এই স্পেচিয়েল টেটটো ক্লিয়াৰ কৰিব তেওঁলোকে এলিমেণ্টেৰী লেভেলৰ টিচাৰৰ ৰিক্ৰুটমেণ্টৰ কাৰণে ইলিজিবল হ'ব। স্পেচিয়েল টেটৰ ডিটেইলছখিনি হৈছে এনেধৰণৰ: নেম অফ দ্য এক্সাম স্পেচিয়েল আছাম টিচাৰ ইলিজিবিলিটি টেষ্ট 2026। অথৰিটিটো হৈছে ষ্টেট লেভেল এম্পাৱাৰ্ড কমিটি টেট গভৰ্ণমেণ্ট অফ আছাম। ডিপাৰ্টমেণ্ট হৈছে ডিপাৰ্টমেণ্ট অফ এডুকেশ্যন গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। এক্সাম টাইপটো হ'ব ৰিটেন এক্সাম OMR 20। এতিয়ালৈকে এক্সাম ডেটটো ৰিলিজ হোৱা নাই। এক্সামৰ ডিউৰেশ্যন হ'ব 2 ঘণ্টা 30 মিনিট প্ৰত্যেকখন পেপাৰৰ বাবে। 2খন পেপাৰ থাকিব। ইয়াৰে মেইন গাইডলাইনখিনি হৈছে এনেধৰণৰ, আপোনালোকে ইয়াত চাব পাৰিব। মই সকলো গাইডলাইন পঢ়ি দিয়া নাই। পেপাৰ 1, পেপাৰ 2 টাইপ অফ কুৱেশ্যন মাল্টিপল চইচ কুৱেশ্যন হ'ব। নং অফ কুৱেশ্যন 150 কুৱেশ্যন ইচ পেপাৰত থাকিব। ইয়াত কোনো নিগেটিভ মাৰ্ক নাথাকিব। মিডিয়ামটো হ'ব আছামিজ, বেংগলী, বড়ো এণ্ড ইংলিছ। কোৱালিফিকেশ্যন মাৰ্কখিনি এনেধৰণৰ চাব পাৰিছে আপোনালোকে। এইখিনি হৈছে ডিটেইলছখিনি। লোৱাৰ প্ৰাইমাৰীৰ বাবে ডিটেইলছখিনি হৈছে এনেধৰণৰ। আপোনালোকে ভিডিঅ'টো পজ কৰি যদি পঢ়িব বিচাৰে পঢ়িব পাৰিব। আৰু আপাৰ প্ৰাইমাৰীৰ বাবে ইলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ এনেধৰণৰ। আপোনালোকে ভিডিঅ'টো পজ কৰি সেইখিনিও পঢ়ি চাব পাৰিব। ইয়াৰে এক্সাম ফিখিনি এনেধৰণৰ: জেনেৰেল কেটেগৰীৰ বাবে পেপাৰ 1ত দিব লাগিব 550, পেপাৰ 2ৰ কাৰণেও দিব লাগিব 550। ST SC কাৰণে ইচ পেপাৰত 450 কৰি দিব লাগিব। OBC MOBCও ইচ পেপাৰত 450 কৰি দিব লাগিব। PWD 300 কৈ ইচ পেপাৰত দিব লাগিব। এপ্লাই কৰিবৰ কাৰণে মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এটা লিংক দি থ'ম। লিংকটোত ক্লিক কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব। যদি নটিফিকেশ্যনখন চাওঁ বুলি ভাবে নটিফিকেশ্যনখনৰ লিংকো মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি থ'ম। তাতে ক্লিক কৰি সম্পূৰ্ণ অফিচিয়েল নটিফিকেশ্যনখন চাব পাৰিব। যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগৰ বন্ধু বান্ধৱীসকলৰ লগত মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।